আছে নেকি গাড়ী ল'ব যদি মন আছে আপুনি এটা কাম কৰক এতিয়া লকডাউন যে খুলিব লকডাউন খোলাৰ পিছত আপুনি যদি গাড়ী ল'ব যায় তেতিয়াহ'লে গাড়ী আপোনাৰ বহুত ডিছকাউণ্টত পাব যিবিলাক BS4 ষ্টকত আছে তো সেইবিলাক গাড়ী বহুত কমত দিব আৰু প্লাছ সেইবিলাক গাড়ী এতিয়া কাষ্টমাৰ নাইকিয়া হৈ যাব কাৰণ লকডাউন চলাৰ পিছত এতিয়া গাড়ী ল'ব মানুহে বহুত দিন নাযায় কাৰণ চবৰে হাতত পইচা পাতি বহুত কম আছে বা ল'লেও 6 মাহ 1 বছৰ পিছত ল'ম বুলি হ'ব সিমান ইম্পৰ্টেণ্ট নাভাবিব যদি আপোনাৰ বিজনেছ লাইনত বা কমাৰ্চিয়েল বা প্ৰাইভেট যিকোনো গাড়ী BS4 যদি ল'ব খোজে তেতিয়াহ'লে আপুনি ডিলাৰত গ'লে আপোনাক ফাইনেন্সো 100% কৰিব আৰু ফাইনেন্স আপোনাৰ মেক্সিমাম কৰি দিব ফাইনেন্স কাৰণ গাড়ীখন এটা বিকিব লাগিব কাৰণ এটা টাইমটো খতম হৈ যায় থাকিব এতৰ আছিল মাত্ৰ 2 মাহ 1 মাহ টাইম আছিল তো আৰু অলপ বঢ়াই দিব চাগে কিন্তু তথাপি মানুহে গাড়ী নিকিনে কিছুমান মানুহে তো আপোনাৰ যদি কোনো বিজনেছ আছে বা আপোনাৰ প্ল্যানিং আছে গাড়ী লোৱা তো এতিয়াই কিনক কিন্তু উইদাউট প্ল্যানিঙত আপুনি নাযাব কাৰণ গাড়ী BS4 গাড়ী মাৰ্কেটত বহুত ওলাইছে আৰু অফাৰ দিয়াৰ কাৰণে মানুহে বহুত গাড়ী লৈছে তো কম্পিটিশনো বহুত হৈছে মাৰ্কেটত তো সেই হিচাপে আপুনি ভাবি চাব যদি আপোনাৰ পাৰফেক্ট জায়গা আছে চলোৱা তেতিয়াহ'লে আপুনি গাড়ী কিনিবলৈ যাওক যেনেকৈ কিনক আপুনি পাব আৰু বহুত অফাৰ পাব প্লাছ ফাইনেন্সো 100% হৈ যোৱাৰ চান্স আছে তো আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব এটা